ধুনীয়া গান গাইছো চিন্তু। গুড Good মৰ্ণিং morning, good ছাৰ। morning. ল'ৰাহঁত কি চলি আছে? কি চলিব ছাৰ, চাৰিওফালে মাত্ৰ কৰোণা চলি আছে। পুনা কৰোণাৰ পৰা বাচিব হ'লে সদায় চাফ চিকুণ হৈ থাকিব লাগে আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। কিবা খোৱা বস্তু সদায় ধুই খাব লাগে। মুখত সদায় মাস্ক লগাব লাগে। ঠিক আছে ছাৰ, আজিৰ পৰা আজিৰ এনেকুৱাই পৰা কৰিম। নহয়, এতিয়াৰ পৰাই কৰিবি। আৰে চিন্তু, চুলি কাটিলি নেকি? নাই ছাৰ। ৰাজু কচোন, তই যদি এজোপা গছৰ পৰা 10টা আম ছিঙ, তাৰ 3টা যদি তই চিন্তুক দিয়, তোৰ হাতত কেইটা থাকিব? 10টা ছাৰ। কেনেকৈ? আৰে ছাৰ, গছত মই উঠিম, কষ্ট মই কৰিম, চিন্তুক আকৌ মই কেলে দিম? ল'ৰাহঁত কৈ দিছো, সময়টো পাৰ হৈ যাব, পৰীক্ষা আহি পাব। অলপ পঢ়া শুনা কৰহঁত, নহ'লে পাছ কি মুন্না ভাই আহি কৰি দিব তহঁতক। ৰাজু কচোন, তই পৃথিৱীৰ আটাইতকৈ কাক বেয়া পাৱ? ৰাজা ৰামমোহন ৰায়ক ছাৰ। কেলে? আৰে ছাৰ, তেওঁতো বাল্য বিবাহ বন্ধ কৰিছিলে, নহ'লেতো এতিয়া মই 2টা চুন্নু মুন্নুৰ বাপেক হলোহেঁতেন। হা?